তই টিউচন কিয় নকৰিবি? মোৰ যে চাহ নিব লগাও আছে। মই যে তোক পঢ়োৱাৰ কাৰণে এডভান্স লৈ থৈছো, তই গম পাইছ নে নাপাইছ? মই কোন আছো তই গম পাইছ নে নাপাইছ? কোন কে ছাৰ? মই চিনিয়েই নাপাওঁ। আমাক যে কৰে আপোনাৰ লিখা লিখিবলৈ একেই, সেইজনৰ কথা কৈছো। এইখন যে যুগ্ম অংগনবাড়ী কেন্দ্ৰ হয়, ইয়ালৈ এবাৰ ল'ৰা ছোৱালী আহিলে মই যে বনাই দিওঁ। ছাৰে যে মোক যে বহুত মৰম কৰে। মোক আকৌ তোৰ ডিঙিৰ ৰেপি দিবলৈহে কৈছে, তই যদি পঢ়িব নোৱাৰ। ছাৰ মই পঢ়িম নহয়। নালাগে তই পঢ়িব, তই শুই থাক। তোৰ শুই থাকোঁতেই তোৰ মই ডিঙিটো ৰেপি দিম, তই ওপৰলৈ গুচি যাবি। ঐ ল'ৰা, তোক যে কাইলৈ মই পৰীক্ষা ল'ম, তই এতিয়া পঢ়ি ল। মই টিউচন নকৰো যা। আপুনি পতাপত কিয় দম দিছে? মই যে তোক পঢ়িবলৈ কৈছো পঢ়, নহ'লে তোৰ যে ডিঙি কাটি দিম। পঢ়িম ছাৰ। পঢ়, কাইলৈ মই তোৰ পৰীক্ষা লৈ আছো। ছাৰ, আজি মানে আপুনি পৰীক্ষা ল'ব? কচোন, 1 কেজি পুঠি মাছৰ দাম যদি 35,000 হয়, 16 গ্ৰাম পুঠি মাছৰ দাম কিমান হ'ব? ছাৰ, এইটো মানে আপুনি মোক সুধিছে? নাই, মই বতাহক সুধিছো, পাগল। মই যে পুঠি মাছৰ দাম নাজানিছো, মই পুঠি মাছ খাই ভালো নাপাইছো। মই যে পুঠি মাছৰ দাম নাজানিছো যে। এই তোৰ ডিঙিটো কাটি দিও নেকি? পাবি ৰ এতিয়া তই। ছাৰ নেমাৰিবচোন। তই কচোন, এটা মুৰ্গীয়ে যদি 2টা কণী পাৰে, 1 কেজি উখোৱা চাউলৰ দাম কিমান? ছাৰ, এটা মুৰ্গীয়ে যদি এটা কণী পাৰে, 2 কেজি উখোৱা চাউলৰ দাম কিমান? ছাৰ, সেই শকত চাউলটো মানে। তোতকে কম শকত। চি কথা, 1 কেজি উখোৱা চাউলৰ মাজত আকৌ মুৰ্গী কণী ক'ৰ পৰা আহিলে? এতিয়া মানে তই মোক শিকাবি টিউচন মাষ্টাৰ কোন? আপুনি ছাৰ। এইবোৰ একো নেজান আৰু তোক মোবাইল লাগে? ছাৰ, মোক কে ছাৰ চি ছাৰেহে মোবাইল দিম বুলি কৈছে। তোক কে ছাৰে মোবাইল দিম বুলি কৈছে? তোৰ মূৰটোত অলপ ঘিউ সোমোৱাই দিবলৈহে মোক টিউচন ল'বলৈ কৈছে। একাপ চাহৰ দাম যদি 5 টকা হয়, কমলৰ ভনীয়েকৰ বয়স কিমান? 16 বছৰ ছাৰ। এইটো আকৌ তই শুদ্ধ উত্তৰ দিলি আকৌ। কমলৰ ভনীয়েকৰ কথা যে তোৰ টপককে উত্তৰ দিলি। তোৰ নেলুটো এতিয়া কাটিব লাগিব। ছাৰ, নেকাটিবচোন। ছাৰ, এইটো আগতে পঢ়িছিলো, সেইকাৰণে মনত আছে। ছাৰ, অলপ জোখৰ সোধকচোন। তেন্তে তোৰ প্ৰিয় বস্তুটো কি? 1 নম্বৰ কমল ভনীয়েক, 2 নম্বৰ মোবাইল, 3 নম্বৰ ভাত, 4 নম্বৰ চাকৰি। ছাৰ, মই শুদ্ধ উত্তৰটো জানো, নকওঁ খালি, আপুনি মাৰিব। মই যে মৰাবিধৰ মাষ্টৰেই নহয়, মই ডাইৰেক্ট খালাচ কৰি দিম, ডিঙিটো ৰেপিহে দিম আৰু। ছাৰ, নেমাৰিবচোন, আজিৰ পৰা মই ভালকে পঢ়িম। কৈ দিবি কেক, মোৰ ডিঙি ৰেপি দিম বুলি কৈছে, পঢ়িব নোৱাৰিলে। ছাৰ।